অকণমান সৰিয়হ দি মাছৰ আঞ্জা বনাবলৈ লৈছোঁ। মিক্সিত দি লৈছোঁ সৰিয়হকণ। এয়া অকণমান বিলাহীও কাটি থৈছিলোঁ। আদা নহৰু গোটেইখিনি একেলগে মই পেষ্ট বনাই লৈছোঁ। এয়া কেৰাহীত পিঠিলা তেজপাত দিছোঁ আৰু পিঁয়াজ অকণমান দি দিছোঁ। পিঁয়াজখিনি কেঁচা ভাৱটো যোৱালৈকে অকণমান সময় ভাজিছোঁ। তাৰপিছতে মই বিলাহী পিউৰিখিনি তাত ঢালি দিছোঁ। বিলাহীখিনি অকণমান সময় ভাজি লৈছোঁ। মই কেনেদৰে বনাইছোঁ তাকে আপোনালোকক দেখুৱাইছোঁ। কেতিয়াবা এনেদৰে বনাই খাওঁ সময় পালে। এয়া সৰিয়হৰ পেষ্টখিনিও তাতে দি দিছোঁ। সৰিয়হৰ পেষ্টখিনি দিয়াৰ পিছত অলপ সময় ভাজিছোঁ। ডিউটি নাথাকিলে মাজে মাজে এনেদৰে বনাই খাওঁ। ল'ৰা ছোৱালীকেইটাই অকণমান টেষ্টি হ'লে খাই ভাল পায়। অকণমান সময় ভাজিছোঁ কেঁচা ভাৱটো যোৱালৈকে। সেইকাৰণে আপোনালোকক ভিডিঅ' আকাৰত দেখুৱালোঁ মইনো কেনেদৰে বনাইছোঁ, কাৰণ ফেচবুকততো ডেইলি ভিডিঅ' দি থাকিব লাগে। এতিয়া মই গৰম পানী অকণমান ঢালি দিছোঁ। গৰম পানীখিনি দিয়াৰ পিছত উতল অহাৰ পিছতে মই তাত মাছকেইপিচ দি দিম। মাছকেইপিচ মই আগতীয়াকৈ ভাজি থৈছিলোঁ দেই। সেই মাছকেইপিচ মই তাতে দি দিছোঁ এপিচ এপিচ কৰি। তাৰপিছত ধুনীয়াকৈ উতল অহাৰ পিছত অলপ সময় উতলটো আহিবলৈ দিব লাগে, তেতিয়াহে মাছৰ টেষ্টটো বেছি ধুনীয়া ওলায়। খাবলৈ কিন্তু খুবেই সোৱাদ হয় এনেদৰে বনালে। একেবাৰে লাষ্টত মই অকণমান ঘিউ দি দিছোঁ। ঘিউ দিলে সঁচাকৈয়ে বৰ ধুনীয়া হয় খাবলৈ। এয়া চাওকচোন ইমান ধুনীয়াকৈ ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছিলে আকৌ দেই। বাই বাই।